তো গাইছ এটা সৰু কালৰ সবৰ প্ৰিয় খেল আছিল সেইটো হয় লুকাচুৰ Hey guys, welcome to my new vlog. आज ब्लॉग पे स्टार्ट से कॉलेज अपा तो परीक्षा दी किने उलालो इटा तो परीक्षा एकदम बेया गल प्रैक्टिकल जियोग्राफी प्रैक्टिकल परीक्षा आছিলে तो एकु निलिखिलो तो इटा डायरेक्ट घरले गयसु तो गाइस इटा सৰু কালৰ সবৰ প্ৰিয় খেল आছিলে সেইটো হয় লুকাচুৰ तो गाँव पे हेटुৱে खेलिब आइसु इटा गेम तो स्टार्ट होए गल तो इटा खाली लुकाबय আছে আমাক तो उसत पाए गल Run. तो गाइस इटा कत लुकी आছো আমি টিঙৰ ওপৰত ওই ইয়াক চক এই 5 মিনিট চাও পাৰে গৈছি বাই পুৰা পিছলি গৈছো গাইস মানে ইমান পিছল আছে কবা পিছল আছে गाइस बहुत मतलब वो अलग ही लेवल का बंदा था क्या तो आको एबार खेलिছো तो এটা বেলেগ সুৰ আছে তো আকৌ এবাৰ এনেকৈ দৌৰিব লাগিব মানে এনেকৈ দৌৰিব লাগিব আমাৰ লগত আহিছে এইটো আমাৰ পাৰ্টনাৰ হয় এইটো এনেকৈ সুৰ বনলে মানে দৌৰি থাকিব লাগে গোটেই গাঁৱটো দৌৰি থাকিব লাগে গোটেই জংগলে জংগলে দৌৰি থাকিব লাগিব এটা আকৌ নতুনকৈ খেল হৈ আছে এটা বেলেগ সুৰ আছে প্ৰথম ই সুৰ আছিলে আৰু এটা সেকেন্ড টাইমত বেলেগ সুৰ আছে তো গাইছ এটা গাঁও পিনৰ পৰা লুকাচুৰ খেলি কিনে আহি গ'লো আৰু আমাৰ গাঁৱৰ ফিল্ডটোত মানে ইমান ডাঙৰকৈ বিজেপি মিটিং হৈ আছে মানে মই একো গমেই নাপাওঁ মানে বাহিৰৰ পিনে কি হৈ থাকে তো সেইটোৱে চাবলৈ গৈছোঁ পুৰা নাচ চাচ হৈ আছে গান চান গাই আছে আৰ্টিষ্টো এটা গান গোৱা শুনিছোঁ এতিয়া মেচিনত টিপিবহে লাগে আমি নিয়মে পালন কৰিম কিন্তু আমি বিধায়ক পাই গ'লো হয় নাই নাই আমি বিধায়ক পালো নে নাই ভাৰত মাতা কি ধন্যবাদ জয় অসম বহুত বহুত ধন্যবাদ থ্যাংক ইউ তো গাইছ এটা বিজেপি মিটিং পৰা ঘৰ আহি পাই গ'লো আৰু ঘৰ আহি কিনে কৰিম মই এটা এক্সাৰচাইজ তো গাইছ এটা এক্সাৰচাইজ কৰা কমপ্লিট হৈ গ'ল আৰু মই কণী দুটা বইল কৰি থৈ দিছিলোঁ সেইটো এটা খাম আৰু মায়ে মোৰ কাৰণে বনাই থৈ দিছে ৰুটি মা গেছটো বন্ধ কৰি দিওঁ নেকি তো এইটো হয় ৰুটি ইমান গাল চবৰ কাৰণে আছে মানে মোৰ কাৰণে অকল নহয় তো মই ইয়াৰ পৰা খাম 4খন আৰু বাকীকেইটা পাপা খাব আৰু মা খাব আৰু এইটো এইপিনে দুটা কণী তো গাইছ আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে তো আজি ইমানতে আছিলে বাই বাই